হেল্ল' বন্ধুসকল, মই উজ্জ্বল শইকীয়া জ্ঞান বিজ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে হেকেটি বা হেকুটি কিয় আহে? নিশ্চয়কৈ কেতিয়াবা ভাত খাওঁতে আহে, কেতিয়াবা পানী খাওঁতে আহে, কেতিয়াবা আকৌ এনেও আহে। হেকুটি আহিলে প্ৰায় আমি আগৰ মানুহৰ মুখত শুনিবলৈ পাওঁ যে কিবা চুৰ কৰি খাইছিলি চাগে, সেইকাৰণে আহিছে, নহয়নে? নিশ্চয়কৈ হেকুটি আহিলে আমি কি কৰিব লাগে বা কি খাব লাগে, কি কাৰণে আমাৰ হেকুটি আহে, সবিশেষ তথ্য মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মোৰ এটাও ভিডিঅ' যাতে আপোনালোকে মিছ নকৰে। কাৰণ মই এই চেনেলটোৰ জৰিয়তে সদায় এটা স্বাস্থ্য সম্বন্ধিত ভিডিঅ' দি থাকোঁ। গতিকে মোৰ প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ মোবাইল স্ক্ৰীণত পোনপ্ৰথমে পাবলৈ বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। চ' ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানি লওঁ হেকেটি বা হেকুটি অহাৰ মূল কাৰণটো কি। এতিয়া আপোনালোকেতো নিশ্চয় শুনিছে চাগে আগৰ মানুহৰ মুখৰ পৰা যে হেকেটি আহিলে কয় যে তই কিবা বস্তু চাগে চুৰ কৰি খাইছিলি সেইকাৰণে আহিছে, নহ'লে কোনোবাই চাগে তোৰ কিবা বেয়া কথা ভাবিছে চাগে সেইকাৰণে তোৰ হেকুটি আহিছে, পানী খাই দে, নহ'লে তোৰ শত্ৰুবিলাকৰ নাম কৈ দে, ইত্যাদি ইত্যাদি ঢেৰ কিবা কিবি আগৰ মানুহৰ মুখত শুনিবলৈ পাওঁ। কিন্তু সেইবিলাক এটাও নহয়। হেকুটিটো কিয় আহে? হেকুটি আহে আমাৰ শৰীৰত পেটৰ আৰু বুকুৰ মাজত যিটো মাংসপেশী, যাক ডায়েফ্ৰাম বুলি কোৱা হয়, সেই বস্তুটো কেতিয়াবা সংকোচন হৈ যায়। তেতিয়া ভিতৰত বায়ুৰ চাপ অনিয়মীয়া হৈ কেতিয়াবা উশাহ নলীডাল বন্ধ হৈ যায়। ভিতৰৰ বায়ুখিনি বন্ধ হৈ যোৱা সেই নলীডালত লাগি বাহিৰ ওলোৱাকে হেকেটি বুলি কয়। এতিয়া বুজিলেনে? এই হেকুটিটো কেইমিনিটমান থাকে যদিও কেতিয়াবা কেইবাদিনো, আনকি বহু বছৰ ধৰি হেকুটি অহা মানুহো এই পৃথিৱীত আছে। আমেৰিকাৰ যুৱক জেক অলুৰি 1948 চনৰ 13 জানুৱাৰী তাৰিখে কিবা খাওঁতে হঠাৎ হেকুটি আহিছিল বুলি কৈছে। কিন্তু সেই হেকুটি 1956 চনৰ 1 জানুৱাৰী তাৰিখেহে বন্ধ হয় বুলি কৈছে। এই 8 বছৰত তেওঁ হেকুটিয়ালে বোলে মুঠ 1,06,000,000 নিযুত বাৰ। এইটো সঁচা নে মিছা গম নাপাওঁ, কিন্তু ইয়াত উল্লেখ কৰিছে, বহুত আচৰিত কথা, ইমান বছৰনো মানুহে হেকুটিয়ায়নে? গতিকে হেকুটি ৰোগ নহয় বুলি অৱহেলা কৰিব নালাগে। এই ৰোগ অহাৰ লগে লগে আপুনি তাৎক্ষণিকভাৱে কিবা ইয়াক প্ৰতিকাৰ কৰাৰ উপায় চিন্তা কৰিব লাগে। আৰু ইয়াত কাৰণ উল্লেখ কৰিছে, যিকেইটা হৈছে সাধাৰণতে যকৃত অথবা লিভাৰ পাকস্থলীৰ ৰোগীসকলৰ হেকেটি হয় বুলি কৈছে। তদুপৰি স্নায়ৱিক দুৰ্বলতা, ৰক্তশূন্যতা, অধিক মানসিক পৰিশ্ৰম, যক্ষ্মা, পেট চলা, অজীৰ্ণ, মাদক দ্ৰব্য সেৱন, ইনফ্লুৱেঞ্জা, ইউৰেমিয়, বিষম জ্বৰ, হাইফাই ইত্যাদিৰ কাৰণেও হেকুটিটো হয় বুলি কৈছে। এতিয়া জানো আহক, এই হেকুটিটো আহিলে আমি তাৎক্ষণিকভাৱে কেনেধৰণৰ প্ৰতিকাৰ ল'ব লাগে, ঘৰতে আমি কেনেধৰণে বন দৰৱ তৈয়াৰ কৰি খালে মানে এই হেকুটি অহা বন্ধ হ'ব তাৰ বিষয়ে। তো ইয়াত 1 নম্বৰত উল্লেখ কৰিছে ডালিমটোতো চবেই চিনি পায়। ডালিম ফলৰ ছাল 10 মিলিগ্ৰাম মিহিকৈ খুন্দি 1 চামুচ চেনি মিহলাই খালে এই হেকুটি বন্ধ হয় বুলি কৈছে। আপোনালোকৰ কেতিয়াবা হেকুটি আহিলে এই দৰৱটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু 2 নম্বৰত কৈছে খুব মিহি মিহিকৈ আদা এটুকুৰা চকলিয়াই খালেও যেনেকুৱা হেকুটি হ'লেও তাৰমানে সহজে বন্ধ হয় বুলি কৈছে। 3 নম্বৰত কৈছে পিপলিৰ চূৰ্ণ মৌৰ লগত কেইদিনমান খালে হেকুটি, দীৰ্ঘদিনীয়া হেকুটি বন্ধ হয় বুলি কৈছে। বহুত দিনৰ পৰা আপোনাৰ যদি হেকুটি আহি থকা বেমাৰটো হৈ আছে, এনেকৈ পিপলিৰ চূৰ্ণ মৌৰ লগত মিক্স কৰি খালে আপোনাৰ সেই হেকুটি অহা বন্ধ হ'ব কৈছে। 4 নম্বৰত কৈছে হালধিৰ গুড়া চিলিমত লৈ তাৰ ধোঁৱা টানিলে হেকুটি বন্ধ হয়। মানে হালধিৰ গুড়িবিলাক
চিলিম, ভাং খোৱা চিলিম যে নিশ্চয় চিনি পায়, তেনেকুৱা চিলিমত ভৰাই সেই চিলিমৰ ভাং খোৱা গোটেই ধোঁৱাটো আপুনি টানিলে মানে হেকুটি অহা বন্ধ হয় বুলি কৈছে। 5 নম্বৰত কৈছে পিঁয়াজৰ ৰস 2 চামুচত 1 চামুচ মৌ মিহলাই খালে ভাল হয় বুলি কৈছে। আচ্ছা, 6 নম্বৰত কৈছে পদিনাৰ পাত পিহি মিচিৰিৰ সৈতে খালে, তাল মিচিৰি সকলোৱে চিনি পায় চাগে, পদিনাৰ পাতটো সকলোৱে চিনি পায়, সকলোৰে গাঁৱলীয়া সকলোৰে ঘৰত থাকেই। পদিনাৰ পাত মিহি কৰি মিচিৰিৰ লগত খালে হেকুটি অহাটো বন্ধ হয় বুলি কৈছে। হেকুটি আহিলে কেইটামান পথ্য খাদ্য আৰু কেইটামান সাৱধানতা ইয়াত উল্লেখ কৰিছে। সেইকেইটা হৈছে পথ্যত দিছে ডাব নাৰিকলৰ পানী, চেঁচা পানী, সৰু ইলাচি, মৌ, মূলাৰ পাত, মিচিৰি, আম, কুঁহিয়াৰ ৰস, ঘিউ, আদাৰ ৰস, চেনি, পানী আদি খালে মানে এই হেকুটি ৰোগৰ পৰা বাচি থাকিব পাৰি। আৰু এই হেকুটি আহিলে ইয়াত কেইটামান সাৱধান বাণী উল্লেখ কৰি দিছে। সেইকেইটা হৈছে হেকুটি আহি থকা অৱস্থাত পানী বা অন্যান্য যিকোনো খাদ্যবস্তু বা ঔষধ খাওঁতে অতি সাৱধানেৰে লাহে লাহে খাবলৈ কৈছে, যাতে চৰচৰণি নহয় বা চৰচৰণি নাখায় আৰু উশাহ নলীদ্বাৰ বন্ধ হৈ নাযায়, তাৰ বাবে সাৱধান অৱলম্বন কৰিবলৈ কৈছে। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং আছিল, যি নেকি হেকুটি বা হেকেটি সকলো মানুহৰে যিকোনো সময়তে আহিব পাৰে আৰু সেই হেকুটি আহি থকাৰ সময়ত আপুনি কি কৰিলে সেই হেকুটি অহা বন্ধ হ'ব বা কি খালে সেই হেকুটি ৰোগটোৰ পৰা আপুনি প্ৰতিকাৰ পাব, তাৰ বিষয়ে আজি এই ভিডিঅ'টোত সবিশেষ জনালোঁ। চ' বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ সামৰণি মাৰিছোঁ। চ' বন্ধুসকল, পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ।